Hey everyone, welcome you all in my YouTube channel Subham Maths. আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল Subham Maths লৈ। আজি আমি দুটা মেথড চাম, বেসিক মেথড ভাৰ্সেস প্ৰো মেথড। চাম আমি কোড চাম এই মেথডটো আমি মেথডটো ইউজ কৰিম এভাৰেজত। এভাৰেজ নামৰ যেটো চেপ্টাৰ হয় আপোনালোকৰ এই এভাৰেজত আমি ইউজ কৰি চাম কেনেকুৱা হয়। তো বেছি সময় নলৈ আপোনালোকৰ এটা কোৱেশ্চন লৈ আছো মই। কোৱেশ্চনটোৰ পৰা চাম আমি কেনেকৈ কি মেথড ইউজ কৰিব পাৰো, ঠিক আছে। এটো বাৰু মই এটা কোৱেশ্চন লৈছো। কোৱেশ্চনটোত আপোনালোকক কি কৈছে 37 to 53 দিয়া আছে হয়নে। 37 to 53 68 x আৰু 87 সংখ্যাবোৰৰ গড় উলিয়াব দিছে, দ্যাট ইজ 60। গড় দিয়া আছে 60 আৰু আমাক কি কৈছে x ৰ মান উলিয়াব দিছে হয়নে। x ৰ মানটো উলিয়াব লাগে। তো আমি সিম্পল বেসিক মেথড যদি বেসিক মেথডত কেনেকৈ কৰিম, আমি বেসিক মেথড হলে আমি সিম্পলি কি কৰো গোটেইখিনি প্লাস কৰি দিম হয়নে। 30 plus 72 plus 53 plus 68 plus x plus 87 divided by 6 কৰিম হয়নে। then equal to কি হ'ব গড়টোৰ লগত ইকুৱেল হৈ যাব 60। আমি এনেকৈ কৰিম হয়নে। then আমি কি কৰিম ওপৰখিনি গোটেইখিনি প্লাস কৰিব লাগিল। গোটেইখিনি প্লাস কৰিলে আপোনাৰ কিমান হ'ব 30 plus 72 102 102 আৰু 53 প্লাস কৰিলে আপোনাৰ আহিব 105 105 আৰু 50 155 155 plus 168 কৰিলে আপোনাৰ আহিব 155 plus 168 215 and 8 223 plus 7 87 7 যদি প্লাস কৰি দিয়া 230 হ'ব। 230 plus 80 310 হ'ব। এইখিনি গোটেইখিনি প্লাস কৰিব লাগিল 310 আৰু x টো থাকি গল ন প্লাস x। এতিয়া মই মুখে মুখে কৰিছো সোনকালে ওলোৱা যেন লাগিছে, বাট যেতিয়া আপোনালোকে কৰিব কি কৰিব গোটেইখিনি এনেকৈ লিখিব লাগিব হয়নে। 72 53 68 then 87 তাৰ পিছত গোটেইখিনি প্লাস কৰি থাকিব লাগিব 2 3 8 7 প্লাস কৰি পেলাই আপোনাৰ ইয়াতে 10 আহিব 0 1 থাকিব। তাৰ পিছত আপোনালোকৰ তেনেকৈ বহুত প্লাস কৰি থাকিব লাগিব হয়নে। বহুত সময় ওয়েষ্ট হয়। তাৰ পিছত আকৌ কি কৰিব লাগিব এনেকৈ 6 এটো ইফালে ডিভাইড হৈছে, ইফালে গলে মাল্টিপ্লাই হ'ব আৰু এটো ইয়াতে থাকি যাব 310 plus x আৰু ইফালে গলে 6 6 36 360 হৈ যাব আৰু x ৰ মান কিমান আহিব 360 ৰ পৰা 310 মাইনাস কৰি দি পেলাই আমি আনসাৰ 50। ইমানখিনি ক্যালকুলেশন কৰিব লাগিব। মই এইখিনি প্লাস খিনি বহুত সোনকালে কৰাৰ কাৰণে আপোনালোকক হয়তো লাগি আছে যে সোনকালে তো অলহাল, বাট একচুয়ালি এটো যেতিয়া এক্সামত কৰিব যাব বহুত টাইম কনজিউমিং হয়। তো আমি কি কৰিব পাৰো, আমি এটোৰ মেথডটো কমপ্লিট চেঞ্জ কৰিব পাৰো। আমি কি চাম প্ৰো মেথড এটা চাম। আপোনালোকৰ এতিয়া টান লাগিব পাৰে, বাট একচুয়ালি ট্ৰাষ্ট মি এটো আটাইতকৈ ইজি হয় আৰু প্ৰেক্টিছৰ লগত আপোনালোকে বহুত সোনকালে কৰিব পাৰিব। মোৰ বিশ্বাস আপোনালোকে বহুত সোনকালে কৰিব পাৰিব। তো চাও মেথডটো কেনেকৈ হয়। তো আমি কি কৰিম সিম্পলি 62 ক আমি এভাৰেজ গম পাও হয়নে। তো 62 ক আমি বেস ধৰি পেলাই বাকি কিটা নম্বৰ যেকেইটা বাকি নম্বৰ আছে ন বাকি নম্বৰ কেইটাৰ আমি কিমান কম বা কিমান বেছি আছে হেতু চাম। x টো নালাগে, বাকি কিটাৰ যিমান কম বা বেছি আছে হেতু আমি চেক কৰিম। সো 30 ত কিমান আছে যদি 60 লগত 30 কম্পেয়াৰ কৰো 30 কিমান হয় -30 কম আছে হয়নে। 60 পৰা 30 কম আছে তো -30 বুলি লিখিম। 72 60 পৰা কিমান বেছি আছে এটো 60 আছে ন, 72 কিমান বেছি আছে তো ইয়াতে আমি গম পালো যে +12 হৈ আছে 72। দেন ইয়াতে -7 আছে 53 ত কিমান আছে -7 হয়নে। 53 টো যদি চাও -7 হৈ আছে, লগতে কিমান হৈ আছে +8 68 ত +8 হৈ আছে আৰু 87 টো যদি চাই +27 হৈ আছে। এইখিনি লিখি পেলাই আপুনি যদি কেনসেল কৰে এতিয়া আপোনাৰ হয়তো প্লাস মাইনাস কৰিব, বাট যেতিয়া আপোনালোকে এটো জনা হৈ যাব যে কেনেকৈ কৰিব লাগে বহুত ইজিলি আপোনালোকে কেনসেল কৰিব পাৰিব ডাইৰেক্ট চাওক। মই যদি এক্সামত কৰি এটো কেনেকৈ কৰিম সিম্পল 27 আৰু 30 যদি কেনসেল কৰো মোৰ -3 এটা কেৰিং থাকি যাব। -7 আৰু -3 মিলি পেলাই -10 হৈ যাব আৰু +8 -10 -2 এটা থাকি যাব আৰু -2 এটো প্লাস যদি কেনসেল কৰো +10 এটা থাকি যাব। সিম্পল হৈ গল আৰু ডাইৰেক্টলি মই কি কৰিম +10 টু 60 পৰা যেতিয়া প্লাসত ওলাব তেতিয়া আমি মাইনাস কৰি দিম 10 এটা মাইনাস কৰি দিম 50। এটো হৈ যাব আমাৰ x ৰ ভ্যালু। ইমান ইজিলি কৰিব পাৰো। বাট আপোনালোকৰ ফাৰ্স্টতে হাৰ্ড লাগিব পাৰে, ফাৰ্স্টতে হয়তো আপোনালোকে এইখিনি কেনসেলেশন খিনি প্ৰবলেম হ'ব আপোনালোকক। তো আপোনালোকে একো নাই লাহে ধীৰে কৰি থাকিব। লাহে ধীৰে যেতিয়া প্ৰেক্টিস কৰিব ফাৰ্স্টতে আপোনালোকে সিম্পল কৰিব। ফাৰ্স্টতে কেনেকৈ কৰিব লাগিব ফাৰ্স্টতে আপোনালোকে একো চেক কৰিব যে কেনেকৈ কেনসেলেশন হল, ঠিক আছে। -30 আৰু -7 যদি কৰি দিয়ে কিমান হৈ যাব -37 হৈ যাব হয়নে। হ'ব না নাই হ'ব। দেন প্লাস খিনি একেলগে কৰিব +12 +8 কিমান হৈ যাব +20 আৰু +27 যেতিয়া কৰি দিব তেতিয়া হৈ যাব আপোনাৰ
47 আহিব প্লাছ তো প্লাছে মাইনাছে জানো মাইনাছ হ'ব 47 পৰা 37 গ'লে কিমান আহিব প্লাছৰ 10 আহিব তো যেটো 10 আহিল এটো আমি ইয়াৰ পৰা প্লাছ যদি আহে তো এভাৰেজৰ পৰা আমি মাইনাছ কৰি দিম আনসাৰ আহি যাব 50 আৰু যদি এটো প্লাছ নহয় যদি মাইনাছ আহিল হয় তেনলে আমি ইয়াতে প্লাছ কৰি দিলো হয় এভাৰেজৰ লগত ঠিক আছে আশা কৰো বুজি পাইছে আপোনালোকে মেথডটো কি হয় ওকে এটোই আমাৰ প্ৰ মেথড হয় আৰু এটো যিমান প্ৰেক্টিস কৰিব ইমান ইজি হৈ গৈ থাকিব আপোনালোকৰ কাৰণে আৰু ইমান সোনকালে আপোনালোকে ইজিলি সলভ কৰিব পাৰিব আই হোপ ইউ উইল লাইক দ্য সেশন ইফ ইউ লাইক ইট ডু সাবস্ক্রাইব টু মাই চেনেল ফৰ মোৰ ভিডিঅ'স আৰু নটিফিকেশন বেলটো যেটো বেলটো আছে এটো প্ৰেছ কৰি দিব যাতে ফাৰ্দাৰ নটিফিকেশন আহি থাকে আপোনালোকৰ আৰু এনেকুৱা আৰু বেছি ভাল প্ৰিপাৰেচন কৰিবৰ কাৰণে মোৰ চেনেল জয়েন কৰিব পাৰে মোৰ চেনেলৰ নাম হল শুভম মেথছ সো চেনেলটো জয়েন কৰি ল'ব আৰু আশা কৰো মোৰ লগত জয়েন কৰি আপোনালোকে কিছু ভাল মেথছৰ বিষয়ে শিকিব পাৰিব থ্যাংক ইউ দিস ইজ শুভম সাইনিং অফ সি ইউ সুন